সোনকালে বহুত দেৰি হ'ল ৰখি আছো কেতিয়াৰ পৰা সোনকালে ইমান দেৰি কৰ তহঁতে পিছফালে আছে পিছফালে এই কালেকশ্যন ভালকে কৰবি যোৱাবাৰ জবাব দিব লগা হৈছে এবাৰো জবাব দিব লাগিব কালেকশ্যন ভালকে কৰবি ঠিক আছে গুৰু তই পেলাব নাম আল্লাহ গো গো নিজর যা নাম 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 নিজর ঠাই কোম্পানি নিজর ঠাই যা কে তোর কত জায়গা তোর জায়গা কত নাম নাম যা নাম জায়গা কোম্পানি হ্যাঁ নিজের জায়গা বুঝলো তাই নাম যা আল্লাহকে নাম কিছু একটা দিয়ে দেন আমি গরিব মানুষ যে ঘরে গরিব মানুষ উঠাব মালি ভগৱানৰ কিবা এটা দিয়ক দাদা জগতৰ পতিহে ও মাধৱ উঠাব মালি জগতৰ পতিহে ঘোড়া মানুষ অন্ধা মানুষ কিবা এটা দিয়ক দাদা ঘৰৰ নামত ভগৱান নামত মংগ কৰিব আপোনাক ও মাধৱ উঠাব মালি
দাদা সোনকালে কি বুজু কৰি আছ ভৰি কাম কৰিলি আৰু এতিয়া একশন নহওঁতে আকৌ বিধ ধৰিলে ঐ বাপা দেখিলা কি হ'ব ভৰি কাম কৰিলে উঠি নাহা কিয়া মাখিয়ে দিনা দিলা ঐ ৰাম 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 আৰু মুঠা টকা এটা পালো দে দিবাই লাগিব ভাই জানা দে এনেকে নড়ে ভাই এই মৰি যায় ভালে ভাই এনেকে নড়ে কৰি এই পাপৰ ফলত এনেকুৱা জীৱন পাইছো দেই ভাই সঁচাই কৈছো মৰি থাকিম মই নড়ে এনেকে নড়ে ভাই মই পলাই যাম মই ভাই কৈছো তোক মই কিবা হ'লে পলাই যাম আহিবি না ওপৰা গৈছো ছাৰ ওপৰা তই ৰাইজক ঠগে খালো হা ঠিক আছে গাড়ী চাইডত লগাই দিবা ঠিক আছে মাইনা ইফালে আহা ক'লৈ যাবা ডেন্সলৈ কি শিকিলা মোক অলপ দেখুৱাচোন আজি সুন্দৰ সুন্দৰ আহা ইফালে আহা মোৰ ছোৱালী দেউতাকে একো নাজানে ছোৱালী ভাৱ নাট্য পঢ়ালেও নাজানে ক'বলৈ লাজ অজস্ৰ সম্পত্তি ছোৱালী এটা হ'ব এতিয়া তুমি কোন যাব লগত মা যাব আৰু কোন যাব ৰামুক লৈ যাবা আৰু সেইখন গাড়ী লৈ যাবা কোনখন গাড়ী সেইখন গাড়ী লৈ ভালকৈ যাবা কোনো মাতিলে নৰখিবা মাক কৈ দিবা হ'ব যোৱা এতিয়া মাক ক'বা মাক ফোন কৰি আছে নেকি আচলতে হোটেলত যায়ো খাব পাৰোঁ দামী হোটেলত পত্নীৰ হোটেলৰ হাতৰ চাহ আমেজে বেলেগ এইটো আৰু পত্নীক ক'লে আৰু কথাটোৱে বেলেগ হৈ যায় নহয় নে কি কয় পুৰু আহি পোৱা নাই কিয় মিছ তোমাকে ফোন মাৰিছিলো আহা বহা হয় কেনে আজি বৰ ঠিক নহ'ল ইয়াৰ অৱদামিটো অলপ বেছি ইয়াৰ অৱদামি অলপ বেছি মই চাওঁ ভালকৈ কৈছোঁ বেছি কথা কোৱা হৈছে তহঁত আজি ইয়াৰ অৱদামি অলপ বেছি হৈছে এটা কথা ক'লে সি দুটা কথা কয় পইচাটো এনেই দিব নেকি কোনোবাই তই তৰ্ক কৰা সিহঁতে খুৱাই আছে ৰ'বা হেৰি আজি কেনেকুৱা
কিবা হিচাপ পইচা ওলাইছা না ঐ পইচাবিলাক তহঁতৰ মই হিচাপটো দি আছোঁ ঐ পইচাবিলাক কালেকশ্যনটো আজি কিমান হ'ল কানেকশ্যন কৰিলোঁ মোৰবিলাক চব দিছোঁ কিন্তু সান্ধাম কথা নাই মই কৈ আছোঁ কথা নহয় কালেকশ্যন দে আজি কিমান হ'ল তোৰ কিমান তোৰ কিমান তোৰ কিমান আজি কালেকশ্যন 200 এইফালে দে চাহ খাইছে বছ চাহ খাইছে তোক চাহ খাব কোনে দিছে আজি তাৰ ভাত বন্ধ আজি ৰাতিৰ সাজ বন্ধ তাৰ গম পালে চবেই দিলি নাই বছৰৰ ওপৰত কথা নহয় এখন ভৰি কাটছো আৰু এখন ভৰি কাটিম বছৰৰ ওপৰত কথা নহয় দে কালেকশ্যন দে দিছোঁ বলো হ'ল নে চব নাই হ'ল বাচন্তি আজি কিমান কালেকশ্যন বাচন্তি কালেকশ্যন বাচন্তি ভাল কালেকশ্যন কৰি তাই মোৰ লক্ষী তাই লক্ষী তাই যিদিনা আনিছে নাই গম পাইছো কালেকশ্যন ভাল হৈছে পাগলী ভাল পাগলী তাই হ'ব মই কৈ আছোঁ বছ আজি কালেকশ্যন মোৰ লক্ষী কণা খোজা লেঙেৰাই মোৰ লক্ষী মানুহে কণা খোজা দেখিলে বেয়া মুখ বুলি কয় আৰু মোৰ লক্ষী কণা খোজা বছ কোৱা কিবা এটা গণ্ডগোল কৰি আছে কোনোবাই আপুনি কিবা দেখা পাইছে মহলি একো কৰাও নাই তোক কোনে কৈছে এই তোক কোনে কৈছে এই ঘাওয়া বুলি এই ঘাওয়া তোৰ তাত পইচা আছে ওলা ওলা আছে বছ নাই ছাৰ ইয়াতে ৰেকৰ্ডিং আছে মোৰ ইয়াতে ৰেকৰ্ডিং আছে ওলা পইচা এইটো পকেট নহয় এইটো পকেট চা আখানা পইচাও ৰখা নাই আখানা তোৰ পিঠিত ফালি দিম মই আজি ওলা পকেটৰ পৰা পইচা বদমাছি কৰি পাইছ তই এইটো লোৱা আইয়া বছৰ লগত তই গদ্দাৰি কৰিছ এই লোৱা মোৰ ভাত বন্ধ হৈছে কি মই সপ্তাহ ধৰব লোৱা মোৰ ভাত বন্ধ হৈছে কি মই ধৰব তোৰ 3 দিন তই একো ল'বা খাব বঢ়িয়া বহা 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 এই লোৱা আজি ভাল আজি মই খুচ হৈছোঁ আজি আজি তাক মাফ কৰিলোঁ শুনো আজি মোক মাংস ভাত খুৱাই দিয়া তাকো মাফ কৰিব লাগিব বছ আৰু এটা কাম কৰিবা ইয়াক অলপ ট্ৰেইনিংটো দি দিবা এই অত অত চাও যা চাও এই ভাল কৰিছে কষ্ট কৰিছে বছ চলিটো ভাল ক'ৰ পৰা উঠালি ইয়াক আমাৰ এই পালোঁ এইখিনিতে জাগাটো কি আছিলে এই চাপৰি যাওঁতে উঠাই লৈ যোৱা চাপৰি ক'ত আছিল চাপৰি ফালে তাক ট্ৰেইনিংটো দি কেনে ভাল এটা হেৰি কৰি দিবা চলিটো- আমাৰ কিন্তু পিছলৈ তোমাৰ ঠাই ল'ব পাৰিব চাবা নজৰ দিবা আকৌ বছ যোৱা। চলিটো ভাল বাহ হ'ব বছ সিহঁতক কি কৰোঁ এতিয়া এতিয়া যাব দিয়া ছাৰ যাম দে ছাৰ জীৱনে ফাষ্ট সোনকালে কৰ সৰুতে মা দেউতা ঢুকাল তুলি আনি এওঁই মোক ডাঙৰ দীঘল কৰিলে কিন্তু ডাঙৰ হোৱাৰ পিছত কি শিক্ষা দিলে যিটো সময়ত আমাক ভাল শিক্ষা দিব লাগিছিল সেইটো সময়ত আমাক ভিক্ষা কৰিবলৈ লগাই দিলে অকল আমিয়েই নহয় আমাৰ দৰে চহৰত আৰু বহুতো এনেকুৱা ল'ৰা ছোৱালী আছে বহুতো মানুহ আছে আমি ইয়াৰ প্ৰতিবাদ কৰিব লাগিব সকলো ইয়াৰ সহযোগিতা কৰিব লাগিব তহঁত গোটেই কেইটাকে সুধিছোঁ আমাক জানো ভাল শিক্ষা দিলে নাই এই ল'ৰাটোক যোৱাকালি উঠাই লৈ আহিছে ইয়াক কৰিব দিছে বোবা ইয়াৰ জানো স্কুলত যোৱাৰ মন নাই ইয়াৰ জানো পঢ়িব মন নাই কিন্তু ইয়াক আবদ্ধ কৰি ৰখা হৈছে আৰু ই আহিছিল দেউতাকৰ স্বাৰ্থৰ বাবে টকা ধাৰলৈ নিবৰ কাৰণে কিন্তু ইয়াকো খটুৱালে ভিক্ষাবৃত্তিত আমি সকলোৱে মাত্ৰ চাই আছো নীৰৱে সহ্য কৰি গৈ আছো তেওঁলোকৰ অত্যাচাৰ আমি কাল গাঁৱৰ পৰা ওলাই যাব পাৰিম নে নোৱাৰিম নাজানো আমাৰ দৰে বিভিন্নজনে এনেকৈ ভুৱা কৰি শিক্ষাবৃত্তি কৰি আছে আৰু মানুহে তাকেই সঁচা বুলি শিক্ষাদান কৰি আছে কিন্তু ৰাইজ চাব এনেদৰে ভুৱা ভেলকিবাজিৰে আপোনালোকৰ পৰা
কিন্তু টকা সংগ্ৰহ কৰা এই বৃত্তিটোক আপোনালোকে বন্ধ কৰিবলৈ চেষ্টা কৰক কাৰণ ভিক্ষাবৃত্তিৰ বাহিৰেও বিভিন্ন কাম কৰিব পাৰি সমাজত বিভিন্নভাৱে চলিব পাৰি নে কি কয় তাকেতো এতিয়া ঘৰৰ পৰা আহিলোঁ ডাঙৰ মানুহ হ'ম বুলি এমুখা কৰিলা মালিকে সঁচা সঁচিকে মুখত মাখিয়ে ডিমা দিলে ঐ বাপাহাৰে গতিকে আমি মাৰবানী দিয়াব লগা হ'ল লাগে এতিয়া এই ভিক্ষাবৃত্তিৰ বাহিৰে এই চব মানুহৰ ওপৰত আমি কি কৰিব লাগিব সংগ্ৰাম কৰিব লাগিব এনেকৈ বহি থাকিলে নহ'ব নহ'ব এতিয়া ঘৰৰ পৰা অহাখিনি থানাৰ পৰা পাওঁ নে নোৱাৰোঁ সেইটোও মোৰ চিন্তা